নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। যদিহে এতিয়ালৈকে আপোনাৰ কোনো বেংক একাউণ্ট নাই, তো এই ভিডিঅ'টো আপোনাৰ কাৰণে চাই থাকক শেষলৈকে। 1 টকাও খৰচ নকৰাকৈ নিজৰ মোবাইলৰ যোগেদি অতি কম সময়তে খুলিব পাৰিব এই বেংক একাউণ্টটো, য'ত আপোনালোকে 5.5% ডেইলি ইণ্টাৰেষ্ট পাব। তো বলক আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰলৈ গৈ স্লাইচ বুলি চাৰ্চ কৰি ল'ব আৰু এপটো আপোনালোকে মোবাইলত ইনষ্টল কৰি ল'ব। পিছত আপুনি অ'পেন কৰিব এপটো। মই অ'পেন কৰি আছোঁ বাৰু। খুবেই এটা ধুনীয়া ইণ্টাৰফেচ। পিছত আপোনালোকে গেট ষ্টাৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াতে এটা এৰ' বটন দেখিব পাইছে তলৰ ফালে, তাতে আপুনি ক্লিক কৰিব। হয়, তো আপুনি যিমানখিনি পাৰ্মিশ্যন বিচাৰিছে গোটেইখিনি আপুনি এলাউ কৰি দিব ইয়াতে। এতিয়া আপুনি যোনটো নাম্বাৰ দি বেংক একাউণ্ট খুলিব বিচাৰিছে সেই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। মই এণ্টাৰ কৰি দিছোঁ ইয়াতে, আৰু পিছত নেক্সটত ক্লিক কৰিব। পিছত ভেৰিফাই হ'ব আপোনাৰ মোবাইল নাম্বাৰটো। পিছত বেলেগ এটা পেজ আহিব, ইয়াতে আপোনাৰ ইমেইল আইডি বিচৰা হৈছে। আপুনি ইমেইল আইডি এটা দি দিব আপোনাৰ ইয়াতে। মই ইয়াতে এণ্টাৰ কৰি দিছোঁ মোৰ ইমেইল আইডিটো। নেক্সটত ক্লিক কৰিব। সেই ইমেইলত আপোনাৰ এটা OTP যাব, ঠিক আছে। তো OTPটো আপোনালোকে ইয়াতে দি দিব। OTPটো ফিল আপ কৰি আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব। তো এতিয়া নেক্সট পেজত আপোনাৰ নামটো বিচৰা হৈছে। যোনটো নামেদি আপুনি বেংক একাউণ্টটো খুলিব বিচাৰিছে সেই নামটো আপুনি ইয়াতে এণ্টাৰ কৰিব আৰু পিছত এৰ' বটনটো ক্লিক কৰি দিব, ঠিক আছে। পিছত ইয়াতে আপোনাৰ পিন ছেট কৰিবলৈ আহিব। তো আপুনি পিন এটা ছেট কৰিব, যোনটো আপুনি পিন বিচাৰিছে দিবৰ কাৰণে সেইটো আপুনি ছেট কৰিব। মই ছেট কৰি লৈছোঁ ইয়াতে পিনটো। তাৰপিছত আকৌ নেক্সটত ক্লিক কৰিব। আকৌ কনফাৰ্ম পিন বিচৰা হৈছে, আকৌ সেই পিনটো দি দিব যোনটো আপুনি পিন দিছিলে প্ৰথমতে। দি কিনি আকৌ আপুনি নেক্সটত ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইলত এটা SMS যাব আৰু SMSটো অট'মেটিকলি ফিল আপ হৈ যাব। পিছত আপোনালোকৰ এলাউ অপশ্যনটো আহিব, এলাউড কৰি দিব। পিছত আপুনি এই ছেভিং অপশ্যনটোত ক্লিক কৰিব, ছেভিং একাউণ্ট অপশ্যনটো। যিহেতু আপুনি ছেভিং একাউণ্ট খুলিব বিচাৰিছে, তো ছেভিং একাউণ্ট অপশ্যনটোত আপুনি ক্লিক কৰিব। পিছত নেক্সটত ক্লিক কৰিব, এই এৰ' বটনটোত ক্লিক কৰি দিব। এতিয়া আপোনাৰ টাৰ্মছ অফ ছাৰ্ভিচ বুলি আহিছে, সেইখিনি আপুনি পঢ়ি ল'ব পাৰে বা আপুনি এৰ' বটনটোত ক্লিক কৰি নেক্সট পেজলৈ যাব পাৰে। মই গৈ আছোঁ নেক্সট পেজলৈকে। পিছত আপোনালোকৰ ইয়াতে কনফাৰ্ম ইয়ৰ পেন নাম্বাৰ বিচৰা হৈছে। আপোনাৰ পেন নাম্বাৰটো এণ্টাৰ কৰিব। মই ইয়াতে এণ্টাৰ কৰি দিছোঁ মোৰ পেন নাম্বাৰটো। পিছত নেক্সট বটনত ক্লিক কৰিব। এতিয়া টেল আছ মোৰ আপোনাৰ বিষয়ে সোধা হৈছে ইয়াতে, যে আপুনি চেলাৰিড পাৰ্চন হয়নে, নে চেল্ফ এমপ্লয়ড হয়, ষ্টুডেণ্ট হয়, এইবিলাক সোধা হৈছে। তো মইতো চেল্ফ এমপ্লয়ড হয়, তো মই চেল্ফ এমপ্লয় অপশ্যনটো ক্লিক কৰি মই অপশ্যনটো ছিলেক্ট কৰি ল'ম। তাৰপিছত আপোনাৰ ইয়াতে দেখুওৱা হৈছে প্ৰফেশ্যনটো কি হয় আপোনাৰ। তো মই এটা ছিলেক্ট কৰি ল'ম, যিহেতু মই কণ্টেণ্ট ক্ৰিয়েটৰ হয়, ভিজুৱেল কণ্টেণ্ট ক্ৰিয়েটৰ, তো সেইটো মই ছিলেক্ট কৰি লৈছোঁ। আপোনালোকে ছিলেক্ট কৰি ল'ব আপোনালোকৰ হিচাপত। পিছত আপোনাৰ এনুৱেল ইনকাম বিচৰা হৈছে, তো আপুনি কিমান ইনকাম কৰে বছৰত, তো সেইটো আপুনি ছিলেক্ট কৰি ল'ব। মই ইয়াতে ছিলেক্ট কৰি লৈছোঁ এইটো। পিছত নেক্সট বাটনটো আকৌ ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইলত আৰু এটা OTP যাব। OTPটো আপুনি ইয়াতে দি দিব লাগিব, ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আকৌ আপুনি নেক্সট বাটনত ক্লিক কৰিব। এতিয়া আপোনাৰ গোটেইখিনি ইনফৰমেশ্যন ইয়াতে দেখুওৱা হৈছে, ভালকৈ আপুনি গোটেইখিনি এবাৰ চেক কৰি ল'ব। আৰু পিছত আপুনি এড নমিনি কৰিব পাৰে। আপুনি যদি বিচাৰিছে নমিনি এড কৰিম বুলি, তো নমিনি এড কৰিব পাৰে। মই এতিয়া আপোনাৰ মোৰ নমিনিটো এড কৰি আছোঁ, ঠিক আছে। তো যেনেকৈ আপোনাৰ নাম বিচাৰিছে, ৰিলেশ্যন বিচাৰিছে, ডেট অফ বাৰ্থ বিচাৰিছে, তো সেইখিনি আপুনি দি দিব গোটেইখিনি যেনেকৈ বিচৰা হৈছে। এতিয়া আপুনি তলৰ এড অপশ্যনটোত ক্লিক কৰিব আৰু নমিনিটো আপোনাৰ এড হৈ গৈছে। ইয়াৰ পিছতে আপোনাৰ ফাইনেল এণ্ড লাষ্ট ষ্টেপটো আহিব। ইয়াতে তলত আপুনি দেখিব পাৰিছে বিগিন কল বুলি অপশ্যনটো, তাতে আপুনি ক্লিক কৰিব। মই কৰি আছোঁ, মই যেনেধৰণে কৰি আছোঁ ঠিক তেনেধৰণে আপোনালোকে কৰিব। এতিয়া আপোনালোকৰ পেন কাৰ্ডখন লগত ৰাখি এখন বগা কাগজত নিজৰ ছিগনেচাৰটো লিখি ৰাখিব। পিছত এনেধৰণে ছুৱেপ কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ পাৰ্মিশ্যন বিচৰা হ'ব লোকেশ্যনৰ পাৰ্মিশ্যন এলাউ কৰি দিব। যিখিনি এলাউ কৰিবলগীয়া পাৰ্মিশ্যন আছে গোটেইখিনি আপুনি এলাউ কৰি দিব। পিছত আপোনাৰ ভিডিঅ' KYC ষ্টাৰ্ট হ'ব। ইয়াতে আপোনালোকে নিজৰ পেন কাৰ্ডখন নিজৰ সন্মুখত ৰাখিব লাগিব আৰু নিজৰ ছিগনেচাৰটো ইয়াতে দেখুৱাব লাগিব তেওঁলোকক। মোৰ ভিডিঅ' KYC সম্পূৰ্ণ হৈ গৈছে। ইয়াৰ পিছত আপোনালোকে এইটো স্কিপ কৰিব পাৰে, মই স্কিপ কৰি দিছোঁ।
আৰু এইখিনি পিছতে আপোনাৰ সম্পূৰ্ণ প্ৰচেছখিনি কমপ্লিট হৈছে। ইয়াৰ পিছত আপুনি অকণমান সময় ৰ'ব লাগিব, পিছত আপোনাৰ প্ৰফাইলটো ভেৰিফাই হ'ব, ভেৰিফাই হোৱাৰ পিছত নিজৰ একাউণ্টটো খুলি যাব। ঠিক আছে, তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে কিবা অসুবিধা পায় তেনেহ'লে মেছেজ কৰিব, মই নিশ্চয় ৰিপ্লাই দিম বাৰু। তো আজিলৈকে আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।